নমস্কাৰ, মই মালা বৰুৱা। আজি মই আপোনালোকলৈ লৈ আহিছোঁ কবি নীলমণি ফুকনদেৱৰ দুটা কবিতা। শুনকচোন। প্ৰথম কবিতাটোৰ শিৰোনাম এই যেন প্ৰথম শুনিলোঁ। এই যেন প্ৰথম শুনিলোঁ, ইমান নিজান কৰে নাৱৰীয়া তই। থৰ হ'ল মন মোৰ বনজুৱে আধা পোৰা থেৰেজোপাতত। ভটিয়াই গ'লগৈ চৰা নাওখনি, ভটিয়াই গ'ল বেলি তোমাৰ হেৰুৱা দুখত। এই যেন প্ৰথম শুনিলোঁ সেই মাত, ইমান নিজান নিজৰে মাতত। ধন্যবাদ। এইবাৰ মই আন এটা কবিতা লৈছোঁ। শিৰোনাম ৰৈ ৰৈ শুনিছিলোঁ সেই মাত। ৰৈ ৰৈ শুনিছিলোঁ সেই মাত, হাউলি পৰা কলাপাতৰ ওপৰেৰে বাগৰি আহিছিল। হৃদয়ৰ মাজেৰে অসংখ্য লোৰ কাটি বৈ গৈছিল সেই মাত। সন্মুখত জঁপিয়াই পৰিছিল এটা বেং, বিজুলীৰ পোহৰত চিৰাচিৰ হোৱা তাৰ পিঠিত একুৰা জুই। ধন্যবাদ। আশা কৰোঁ আপোনালোকে শুনি ভাল পালে। ধন্যবাদ।